আজিৰ পৰা ৰাজ্যত আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। ৰাজ্যৰ মুঠ 772টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছে এই পৰীক্ষা। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত এইবেলি অৱতীৰ্ণ হৈছে মুঠ 2,34,809 গৰাকী পৰীক্ষাৰ্থী। ইয়াৰে কলা শাখাত অৱতীৰ্ণ হৈছে 1,75,175 গৰাকী পৰীক্ষাৰ্থী। বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছে 40,588, বাণিজ্য শাখাত অৱতীৰ্ণ হৈছে 18,178 আৰু বৃত্তিমুখী শিক্ষাত অৱতীৰ্ণ হৈছে 868 গৰাকীকৈ পৰীক্ষাৰ্থী। উচ্চতৰ মাধ্যমিক পৰীক্ষাক লৈ এইবাৰ অধিক কঠোৰ হোৱা দেখা গৈছে। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক এইবেলি 20ৰ পৰা 25টা স্পৰ্শকাতৰ পৰীক্ষা কেন্দ্ৰ চিনাক্ত কৰাৰ লগতে 23টা পৰীক্ষা কেন্দ্ৰত জামাৰৰ ব্যৱস্থাও কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে।